এজোপা মেটেকা পানীত উতৈ আহিছে আপোনালোক মানে খাই দেখাই দিছোঁ আৰু পুৰাটো খোৱাতে এইবিলাক চাওকচোন কিমান খাতৰাকৈ খহি আছে। এতিয়া এই পাৰটো যিমান খহিব এই বছৰটো নেক্সট বছৰ তাৰমানে পানী ডাঙৰ হোৱাৰ লগে লগে পূৰা খহি হৈ গৈ থাকে ন। হে তাৰমানে এগুণত দুগুণ দুগুণত তিনিগুণ পানী সমান কোনে হ'ব পাৰে, জল দেৱতাৰ সমান। তেওঁকতো আমি পূজাহে কৰিব লাগে। সেইকাৰণে তেওঁ পানী নহ'লেতো কোনো এটা জীৱ শ্ৰেষ্ঠই নহয়, পানীয়ে প্ৰাণ। এতিয়া নাৱেৰে আহি আহি এটা সৰু মানে পৰিৱেশ ভাল লগা দ্বীপ এটাত পালোহি। দ্বীপটোত এতিয়া দ্বীপটো পাই এতিয়া মানে এতিয়া কি হ'ল, দুখন নদীত এতিয়া মাজত আপোনালোকক দেখাব বিচাৰিছোঁ। এতিয়া আমি যিখন নদীৰে আহি আছোঁ সেইখন হৈছে নদিহিং। এখন পৰা অৰুণাচলৰ পৰা আহিছে আৰু এখন ইয়াত এটা জইনিং লাগিলহি এইখন নদী। এই নদীখন এতিয়া এই নদীখন টেঙাপানী নদী বুলি কয়। টেঙাপানী নদী অৰুণাচলৰ পৰা আহিছে। ইয়াতো মানে দুইখন নদী একেলগতে লগ খাইছে। একদম সৃষ্টি ইয়াত কিমান ডাঙৰ চাওকচোন, ইমান ডাঙৰ সৃষ্টি হৈ আছে ইয়াত। শব্দ শুনিছোঁ একদম মানে সোঁ মাজত একদম বৰ দওঁটো নদীখনত। তাৰ শিহু মানে উশাহটো লৈ আছে। আপোনালোকক নিশ্চয় দেখাবলৈ চেষ্টা কৰিম, কিন্তু অকল উশাহটো লোৱাটোহে দেখি আছোঁ। যদি আপোনালোকৰ যদি কপাল ভাল নহয় দেখাবলৈ চেষ্টা কৰিম। এতিয়া আমি এইফালে যাম। এইটো ৰাস্তাত কি কৰিবলৈ গৈ আছোঁ আপোনালোকক দেখাম, পিছতহে দেখাম আৰু খালি আপোনালোকে চাই থাকক। এতিয়া যে নদী একদম মানে দিহিঙৰ পাৰে পাৰে নদিহিং গ'ল, মেজেহতি হ'ল, একদম চব ডিঙি নদী পাৰ হৈ আহি আহি কি কৰিলোঁ, অলপ মানে মাজতে ৰখাই লওঁ নাওখন। এতিয়া কি হ'ল, এতিয়া মধুই গছ এজোপা একদম কোনো জংঘল হাবিৰ মাজত মানে মধুই এজোপা আছে। মধুই এই গোটা মধুই পকি আছে। এতিয়া একদম ভাগৰ লাগিল যে মধুই গছৰ ওপৰত বিন্দাছ। কেনে লাগিছে বাৰু? খাই দিওঁ, খাই থাকক আপোনালোকে চাই চাই। খাই নেকি আপোনালোকে?